নেযাওঁ নেকি ভয়হে লাগিছে হেই আহা অ তুমি মতা মানুহ হয় না নহয় যাবলৈ যে ভয় কৰিছা নিজৰ ঘৰলৈ হ'ব হ'ব কৃষ্ণহে বুলিছো আহা আহা বলা আজি কি হ'ব ঠিক নাই আৰু ইমান দিনৰ মূৰত ঘৰলৈ আহিছো নেযাওঁ নেকি মোৰ হ'লে বহুত ভয় লাগিছে তুমিয়ে যোৱাচোন আগত কি মতা মানুহ এজন নিজৰ ঘৰখনলৈ যাবলৈ বাৰু ভয় কৰে নে কি কৰিব আজি ঠিক নাই বলা ঠিকেই ঘৰতে আছনে এয়া আছো কোনে হেই নহয় কি মানে আৰে হয় ন সেইটো কথা ঘৰত গম নাপাই চাগে ঐ ৰচোন কোনোবা আহিছে হ'বলা দাদা দেখোন আৰু লগত এইজনী কোন হেৰি ৰচোন দেই মই তোক অলপ পিছত ফোন কৰি আছো কি কৰা যায় হেৰা তুমি আগত হেই বলা হে যোৱা আগত যোৱা মাহঁতে কি কৰিব ঠিক নাই মোৰ ভয়হে লাগিছে কিনো মানুহ জানো এইজন দাদা তইহে তোক মই চিনিয়ে পোৱা নাছিলো আৰু ইমান দিন ক'ত আছিলি সেইবিলাক বাদ দে আৰু ঐ মাহঁত আছে নাই ঘৰত মা ঘৰত নাই কাষৰ মিনতি খুৰীহঁতৰ হ'লে গৈছে নেকি কিবা কাম আছে বোলে পিছে তোৰ লগত এজনী কোন সেইবোৰ কথা পাছত সুধিবি এতিয়া মোৰ বহুত ভাগৰ লাগিছে ঠিক আছে বল ভিতৰলৈকে বল বল আহা ঐ আহা ইয়াতে বহি মই ফেনৰ চুইচটো দি দিওঁ মই আহিলো ঘৰলৈ কেনেবাকে আহা এই তাত বহাগে যোৱা ঘৰখন বাৰু ঠিকে আছে পিছে মাহঁত আহিলেহে কি বিহু দেখুৱাই এয়াই আমাৰ ঘৰ মই দেখুৱাম বাৰু মই অথনিৰ পৰা লক্ষ্য কৰি আছো তহঁত দুটা যে ইমান কথা পাতি আছ মই বহি আছো এয়া কোন নক কেলে এয়া যে মই কথা পাতি আছো তোৰ বৌৰে হয় কথা মানে সেইটো তই ইমান দিনে এওঁৰ ঘৰতে ইছ ৰাম কিমাননো একেসোপা কথাকে সুধি থাক আৰু সেই কপালত যি লিখা আছে তাকে হ'ল আৰু বাদ দে এইবিলাক কৰি নাথাক যিবোৰ কৰিলো আৰু এতিয়াৰ পৰা ঘৰত থাকিম নহয় এইবোৰ বাদ দে মোক গামোচা এখন দে আৰু গৌৰৱ ভিতৰলৈ লৈ যা বক তয়ে লৈ আছোন মই তোলে গামোচাখন আনো ব'লা ভিতৰত কাপোৰটো সলাই লোৱাগে কাপোৰ সলোৱাৰ আগত এটা কথা শুনা তোমাৰ ভৈনীয়ে যে এইবোৰ ব্যৱহাৰ কৰি আছে মই কিন্তু ভাল পোৱা নাই ইয়াত অকণমান শান্তি পাম বুলি আহিলোঁ চব একেই হ'ল মোৰ মানে জীৱনটোত আৰু শান্তি নহ'ব আৰু যেন পাইছোঁ আৰু ইহঁতৰ পৰা চব শেষ কৰি দিছে আৰু জানো পাই এইজনী আকৌ কি ভাবি আছে ঐ কি ভাবি আছা হ'ব তোমাৰ লগত মিছামিছি তৰ্ক কৰি লাভ নাই আহা পিছত কাপোৰটো সলাই মাজনী ঘৰ দংকাই কলৈ গলিহঁত ইমান চিঞৰিছোঁ শুনা নাই কোনেও মাজনী মাজনী দেহাখিনিতে বহাচোন অকণমান তুমি কলৈ গলিহঁত মাজনী মা তুমি পালাহি পালোহি এইজনী আকৌ কোন বহা মা কৈ আছো দাদা আহিছে নহয় এয়া বৌ আকৌ ই মানে লগত এজনী লৈহে আহিছে তাক ইমান কলো নুশুনিলে সেইকাৰণে সি নগাঁৱলৈ গৈছিলে হ'ব মা ৰ'বাচোন আমাৰ হতচি হোৱাটো কলৈ গ'ল মাতচোন মাত তাক এবাৰ ৰ'বাচোন মা সি আছে তুমি বহাচোন সেইকাৰণে ওলাই গৈছিলে সি ৰাম ইমান খং নকৰিবাচোন মই মাতি দিছো তাক ৰ'বা মাত তাক বেগেটা মাত ৰ'বা মই তাক মাতি দিছো মাত মাত দাদা দাদা মই ইয়াতে আছো আহা এজনী এইজনী যে দেখিছা আমাৰ যে ঘন খুৰা খুৰী নমস্কাৰ কৰা ঐ নাহ কেলে মায়ে মাতিছে তোক কি মা আহিছে নেকি নাই মই নাযাওঁ দেই মোলৈ বহুত ভয় লাগে তোক মায়ে মাতি আছে যা আকৌ নাই মই নাযাওঁ দেই নাযাও কেলে কি কৰে ঠিক নাই যা এডাল কৈছো ৰ
ভগৱান বচাবা কিন্তু মা মোক ক্ষমা কৰি দিয়া আৰু জীৱনত কেতিয়াও বিয়া নাপাতো এইবাৰ যি পাতিলো আৰু মোক মাফ কৰি দিয়া মা মই আৰু বিয়া কেতিয়াও নাপাতো এতিয়া লেলা খাদা দেখুৱাব নালাগে উঠ যি কৰিলি আৰু ইমান দিনে তই ক'ত আছিলি আৰু কি কৰি আছিলি তই মানে মোলৈ বোৱাৰী ঘটিবলৈকে বাহিৰলৈ গৈছিলি হ'ব তই এতিয়া মোক কান্দি দেখুৱাব নালাগে মই ভাবি আছিলো কি আৰু তই কৰিলি কি তোমালোকক নজনোৱাকে মই বহুত ডাঙৰ ভুল এটা কৰিছিলো মোক ক্ষমা কৰি দিয়া পাৰিলে মোক ক্ষমা কৰি দিয়া মা পিছে তোৰ বিয়া পতা হ'ল কিমান দিন দিন বুলি ক'বলৈ মানে ঘৰৰ পৰা ওলাই যোৱা 2 দিনমানৰ পাছতে পাতিলো আৰু বিয়া ৰচোন ইমান দিনে তহঁত আছিলি ক'ত এই আছিলো মানে এহেঁতৰ ঘৰতে আছিলো ইমান দিন তই মানে ঘৰ জোৱাই খাটি আছিলিগে তোৰ লাজ নালাগিল ঘৰৰ অতবোৰ সা সম্পত্তিয়ে ঘৰ জোৱাই হৈ খাবলৈ হ'ব মা এইবোৰ ধৰি থাকিব নালাগে দাদা যেতিয়া ঘৰলৈ ঘূৰিয়ে আহিলে বৌ দাদা মাৰ পৰা আশীৰ্বাদ এটা ল আহা মাৰ পৰা আশীৰ্বাদ এটা লৈ লওঁ মা আমাক ক্ষমা কৰি দিব হ'ব দে মোৰ আশীৰ্বাদ তহঁতৰ লগত সদায় আছে নিজৰ ভুলটো যে তোমালোকে বুজি পালা আৰু বোৱাৰী তুমি আজিৰ পৰা এখন নিজৰ ঘৰ বুলিয়ে ভাবিবা হ'ব উঠা বোৱাৰী মাজনী দাদাহঁতক চাহ তাহখন বনাই দিলি নে নাই দিম হে মা নাই দিয়া আৰু সেই ছোৱালীকো কিবা এটা বনাই খুৱাই বতাহ আগত থৈ আহিবিগৈ হ'ব মা যাবা দেই ব'লা ধুনু ঐ দাদা ভগৱানে বাৰু বচালে কিন্তু দেই হেৰা খালে এসোপাই চব শেষ কৰিলে হেই গৈছে নাই ধান সোপা খাই শেষ কৰিলে আৰু এই সোপাৰ পৰা মানে শান্তি নাই ভালকে খেতি এটা কৰিব পৰা নাই বৰ ভাগৰ লাগিছো অলপ বহি লোৱাই ভাল হ'ব कैसे बताए क्यों तुझको चाहे यारा पता ना पाए बातें दिलों की देखो जो बाकी आंखें तुझे समझाए तू जाने ना तू जाने ना আজি মমিয়ে ইমান দেৰি কৰিছে যে কালিতো মই তাইক সোনকালে আহিবলৈ কৈছিলোঁ এতিয়ালৈকে আহি পোৱা নাই তাই আজি ইমান দেৰি কৰিলা যে অকলে বহি আমনি লাগিছে একেবাৰে ঘৰত কাম আছিলে যে সেইকাৰণে অকণমান দেৰি হৈ গ'ল হ'ব বাদ দিয়া সেইবোৰ আহা বহা কালি তোমালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ নগ'লানো কিয় এই সদায় গৈ থাকিবলৈ বেয়া লাগে যে সেইকাৰণে নগ'লোঁ আৰু দিয়া হয় নেকি কাইলৈ আবেলিকে এপাক আহিবাচোন হ'ব এতিয়া দেৰি হৈছে যাওঁ ব'লা ব'লা জয়পুৰলৈ যাব নেকি দাদা যাম উঠা ব'লক দুচকুৰে কাজলত এসাগৰ মৰম কাজলত এসাগৰ মৰম দুটি ওঠত নাচে তোমাৰ গুলপীয়া যৌৱন পুৰা তাঁতত ব্যস্ত আৰু দেই ইমান আৰু তাঁতত লাগি থাকিব নালাগে চাওঁ এইফালে আহাচোন কথা এটা আছে
নহয় দিয়া মা নাই কাৰণেহে আজি তাঁতত লাগিছোঁ ৰ'বা গৈছোঁ কি কথা আছিলেনো সোনকালে কোৱা মাহঁত আহি পাবহি এতিয়া এই হ'ব আহি পাইছেহে হ'ল নহয় কি কথা আছিলেনো সোনকালে কোৱাচোন মাহঁত অহাৰ আগত কাইলৈ আবেলি সময়ত আহিবাচোন মই পুলৰ ওপৰতে বহি থাকিম ঠিক আছে আহি পালাহি আজি মোক চাবলৈ ঘৰলৈ ল'ৰা এটা আহিছিলে কি তুমি আমাৰ কথাবিলাক ঘৰত কোৱা নাই নেকি কৈছিলোঁ কিন্তু কি কিন্তু তোমাক আমাৰ ঘৰত একেবাৰে মানি নলয় আৰু ঘৰৰ মই একমাত্ৰ ছোৱালী সেইবাবে মা দেউতাৰ কথা মই পেলাব নোৱাৰোঁ আজিৰ পৰা তোমাক মই লগ কৰিব নোৱাৰোঁ তুমি মোক ভুল নুবুজিবা তোমাক লগ কৰাৰ কথা ঘৰত গম পোৱাৰ আগতে মই এতিয়া যাওঁ আৰু আজিৰ পৰা তুমি মোক পাহৰি যোৱা তুমি এইবোৰ কি ক'বলৈ আহিছা আমাৰ প্ৰেমৰ সম্পৰ্কটো এনেকৈ শেষ হৈ যাবলৈ দিব নোৱাৰি তুমি মানি নল'লেও এই কথাটোৱে সত্য এই সত্যকে লৈ তুমি জীয়াই থাকিব লাগিব মই এতিয়া আহিছোঁ চাওঁ এৰি দিয়া মই যাওঁ সন্ধিয়াই হ'লে হেত কি যে ভাবি আছিলোঁ ইয়াকো ক'লৈ গ'ল মই আজি গালি খালো আজি ইমান সোনকালে উঠিলে নে এইবোৰ কি দেখিছো আজি তুমি উঠিলা এয়া লোৱা মই তোমালৈ চাহ বনামগে এই ৰ'বা আজি দেখোন তোমাক বহুত পৰিৱৰ্তন হোৱা দেখিছো এইবোৰ কিনো তুমি একো আচৰিত হ'ব নালাগে মই বহুত দিনে এটা ডাঙৰ ভুল কৰিছিলোঁ আৰু মই আজি অনুতপ্ত আজিৰ পৰা মই ঘৰখনৰ সকলো দায়িত্ব মোৰ পাতি লৈছোঁ আৰু তুমি যি কোৱা তাকে মানি চলিম হ'ব অৱশেষত তোমাৰ নিজৰ ভুল বুজি পালা এতিয়া যোৱা চাহ অকণ বনোৱা মই মুখখন ধুই